পাইছোঁ, কষ্টৰ ফল আজি পাইছোঁ। 2-2.5 বছৰৰ কষ্ট, আজি ইমানখিনি ষ্টুডেণ্টৰ মাজত ময়ো সফল হ'ব পাৰিলোঁ। আমাৰ দৰে মানুহ সফল হ'ব পাৰিছে, সপোন পূৰা কৰিব পাৰিছোঁ, সেইটোৱে খুব ভাল লাগিছে। এটাই কথা ক'ম যে সপোন চালে অসমত এতিয়া ছাত্ৰ ছাত্ৰীৰ সপোনবিলাক পূৰা হয়। হেমন্ত বিশ্ব শৰ্মা ছাৰক খুবেই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যে আমাৰ হাতকেইখন ধৰি আমাক ইমান আগুৱাবলৈ প্ৰচেষ্টাৰ সহায় কৰিছে। এইখিনি আমি পঢ়িছোঁ, পঢ়িলে আজিকালি যে কিবা এটা সফল হৈ পেলাই কাম কৰিব পাৰি যাম, অসমত চাকৰি এটা ল'ব পাৰিম, গভমেণ্ট চাকৰি এটা ল'ব পাৰিম, সেইটো আজিকালি ছাৰে আমাক বাটটো দেখুৱাইছে। ইমান নিকা প্ৰচেছ হৈ আছে আজিকালি। ছাৰে এতিয়া আমাৰ অভিভাৱক হিচাপে এটাই কথা কৈ আহিছে আৰু আমি বিশ্বাসো কৰিছোঁ, তহঁতি পঢ়িলে আমি আছোঁ, আমি তহঁতক চাই দিম, আমি তহঁতৰ কাৰণে চাকৰি মুকলি কৰিমেই। সেই মৰ্মে আমি পঢ়িছোঁ আৰু পাইছোঁ আজি।